ফ্লিপকাৰ্টত মোবাইল বা দামী বস্তু যিয়ে হওক আপোনালোকে যদি অৰ্ডাৰ দিয়ে তেনেহ'লে অন্ততঃ এটা সৰু ক্লিপ হ'লেও ভিডিঅ' কৰি থ'ব। চ' গাইজ কি খবৰ আৰু আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল ডিজিটেল জিনিয়াছ। এটা মোবাইল এটা অৰ্ডাৰ দিছিলোঁ আৰু মোবাইলটো প'ক' M2। তো আজি আহিছে। এতিয়া মই ওলাই আহিছোঁ, আধা ৰাস্তাত আছোঁ আৰু এইফালে পিছফালৰ পৰা আহিছোঁ। পিছফালে আমাৰ ঘৰ এখন বালিজুৰি, বহুতে চিনি পায় আৰু চকুতকো ফুলি আছে। খোৱা বোৱা উঠি আহিছোঁহে। তো আজি ৰাতিপুৱাই মেছেজ আহিলে যে মোবাইলটো আহিব আৰু খুব আশাৰে বাট চাই আছোঁ আৰু এটা নিৰাশা হৈও বাট চাই আছোঁ, কাৰণ যি টি ওলাই যায়। তো সেইটো কাৰণে ভাবিলোঁ ভিডিঅ' এটাও কৰা হওক। এতিয়া গৈ আছোঁ, আমাৰ অলপ আগত অলৰেডি পাৰ্চেলটো আহিলে। ভিডিঅ'টোত আপোনালোকে দেখা পাব কি আহে কি নাহে, মই একো নাজানো। এয়া আমাৰ বালিজুৰি পৰিৱেশ, ৰাস্তা টাইলছ লগোৱা, এইফালে চাইডে চাইডে সাগৰ ইয়াত আহিছে। উঠি গ'ল নহয় মোবাইলত। চ' গাইজ বৰ্তমান পাৰ্চেলটো ল'লোঁ আৰু পাৰ্চেলটো এইটো। তো ইয়াৰ ভিতৰত কি আছে নাজানো আৰু এতিয়া খুলি পেলাই আপোনালোকক দেখামহে একদম গৰমে গৰমে। তো আপোনালোকে চাই থাকক। যদি ভাল পায় লাইক এটা দুটা তিনিটা যিমান পাৰে কৰি দিব। আপোনাৰ তেল চেল এক্সট্ৰা নে? তেল এক্সট্ৰা? লগৰ আছে দুটামান, মোক কৈ আছে নহয় সোমাবলৈ। সিহঁতৰো ঠিকেই আহে। মোবাইলটো নোলোৱা নেকি? সেইটো মালটো ইয়াৰ ভিতৰত নাজানো দেই কি আছে। চিল তিল দেখোন একোৱেই নাই। হ'ল যা চেছ। 何?お前はもう死んでいる。 চাবোনৰ পেকেট ভৰাই দিয়া নাইতো? মোৰ মোবাইল নহয় ভাই, মোৰ মোবাইল নহয়। মালিকে মাৰা খাব খালি। মাৰ খালে মালিকে খাব, আমি নাখাম। रुको जरा सबर करो। ये रहा क्या मोबाइल? মোবাইল নাই যে ইয়াত। ইয়াতে থাকিব। No! God, please, no! 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 চিকৰ ওলাইছে। কি কৰা যায়? ইয়াত কি আছে? नीचे में क्या है देखो। চিকৰ চাৰ্জ দি খাম। চিকৰ চাৰ্জ দিম। কালিয়া কালি বজা চিকৰো চাৰ্জ দিম। চাৰ্জ দি খাম। চাৰ্জাৰ ঠিকে দিছে, কিন্তু ভিতৰত চিকৰ। মালটোৱে বদলি গ'ল। চ' গাইজ ভিডিঅ'টো কেনেকুৱা লাগিলে? প্ৰেংক ভিডিঅ'টো। মোবাইলটো অলৰেডি আহি গ'ল বাৰু, তেনেকুৱা একো প্ৰব্লেম হোৱা নাই। আৰু মোবাইলটো এইটো প'ক' M2। তো লক চক খুলি কৰি গোটেইখিনি কমপ্লিট হৈ গ'ল। আৰু এই মাত্ৰ যিটো ভিডিঅ' দেখিলে আপোনালোকে, এইটো মোবাইল দিয়ে কৰা হয়। এইটো মোবাইল দিয়ে কৰিছিলোঁ। আপোনালোকে বেক কেমেৰা ভিডিঅ' টেষ্টিংটোও পাই গ'ল। তো মোবাইলটো বহুত ভাল মোবাইল, আপোনালোকে ল'ব পাৰে। প'ক' M2 আৰু কম দামত বহুত ভাল ভাল ফিচাৰ্ছ আছে ইয়াত। আৰু ভিডিঅ'টো কৰা মেইন উদ্দেশ্যটো হৈছে ফ্লিপকাৰ্টত মোবাইল বা দামী বস্তু যিয়ে হওক আপোনালোকে যদি অৰ্ডাৰ দিয়ে তেনেহ'লে অন্ততঃ এটা সৰু ক্লিপ হ'লেও ভিডিঅ' কৰি থ'ব, কাৰণ সেইটো প্ৰুফ পিছত হ'লেও বিচাৰে। আৰু এইটো আজিকালি বহুত ৰিস্ক হৈ গৈছে। ফ্লিপকাৰ্ট বা এমেজন বা য'তেই হওক অনলাইন শ্বপিং কৰাৰ তাত মোবাইলৰ জেগাত বা বেলেগ কিবাৰ জেগাত বেলেগ কিবা কিবি দি দিয়ে। চাবোনৰ পেকেট কিবা কিবি পেটি চেটি এশমান কিবা কিবি ভৰাই দি দিয়ে। পিছত যদি প্ৰুফ নাপায় তেনেহ'লে আপোনালোকৰ পইচাটো ৰিটাৰ্ণ পোৱাটো বহুত টান হৈ যায়। মোৰ ওলোৱাবলৈ মন যোৱা নাই। গান এটা লগাই দিবা। আহিছে দে, চিন্তা কৰিব নালাগে। টেম্পাৰ দিয়ে আছো ভাই।
ভিডিঅ'টোত অকণ এনজয় কৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰি দিয়ক আৰু নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক।